Hey guys, good morning. মই যে আহিলোঁ শিৱসাগৰ বেতবাৰী মানে আমাৰ নিচা গ'লে আহিয়ে পাছফালে দেখিছোঁ যে এগাল নোৱাৰিব মোৰ মন লোভীয়া মন যে সেইকাৰণে ৰৈ থাকিব নোৱাৰি খাবলৈ টপাটপ গুচি আহিলোঁ এয়া দেখি দিলে যেনে কাজিনিব আজি নিচা সুধিলে মোক কি জানেনে আজি ধৰক বোলে মাছ খাবি নে মাংস খাবি মই বোলো আজি মাছকে খাওঁ যিহেতু পুখুৰীটো আছে সেইকাৰণে মাছ ধৰিলে আহি দেখিলোঁ যে ৰৌ বাহু ইত্যাদি মাছ পাই গ'লোঁ এইবোৰ আমি জীয়াই দিছোঁ কাৰণ কেলৈ এইবোৰ বোলে আধা কেজি চাইজেও হৈছে কাৰণ এইবোৰ খাব নাই ফাইনেলি আমি পাই গ'লোঁ চিতল মাছজনী চাই আপোনাৰ ওজন হ'ব খুব বেছি 1.5 কেজি বা 2 কেজি আহি যাব এয়া দেখি দিছেনে ইমান ধুনীয়াকৈ চিতল মাছজনী দিছেনে একদম মানে খাওঁ লাগি গৈছে আৰু দেই ইমান ধুনীয়া লাগিছে দেখি এয়া আমি দেখিলোঁ আকৌ যে খৈগাল মই খৈগালো কাৰোবাৰ বিয়া বুলি বিয়া আচলতে নহয় যে এইখিনি দুবছৰখনে খৈ কাটিয়ে ৰৈছে ইমান ধুনীয়া খৈ কাটিছে দেখিছে আপোনাক কাটিব পাৰিমনে এয়া দেখিলোঁ ফাইনেলি আকৌ কেৰেলা গছৰ কেৰেলাটো দেখি মই ভাবিলোঁ যে ইমান ডাঙৰ কেৰেলা নে কেৰেলাটো হেনো 3 গুৰা চাইজলৈকে হৈ বুলি আকৌ আমি আহিলোঁ এতিয়া আগফালে ফুলো কিমান ধুনীয়াকৈ ফুলিছে আকৌ পাছফালে আকৌ মোক আপাই মাত লগালে যে এতিয়া ভাত খাব হ'ল ভাতকে খাওঁ এতিয়া মই বোলে চিতল মাছে ভাতটো বুজাই দিওঁ আৰু ঘৰলৈ সোনকালে যাওঁ চেনেলটো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব থেংক ইউ